guys, welcome to my channel. আজি মই আমাৰ ঘৰৰ আপোনালোকক 10 স্পীড ইনডোৰ প্লান্ট দেখুৱাম। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এইকেইটা মই এনেকৈ ঘৰৰ ভিতৰতে ৱাটাৰ প্ৰপগেটকৈ ৰাখিছোঁ। লাষ্ট ইয়েৰৰ পৰাই আছে এনেকৈ। ইয়াতে আপোনাৰ লাকি বেম্বু স্পাইডাৰ প্লেণ্ট, এগ্লোনিমা আৰু আপোনাৰ মানি প্লেণ্ট আছে। সামাৰ ছিজন আৰু বৰষুণৰ কাৰণে মই বেছিভাগ ইনডোৰ প্লেণ্ট এতিয়া বাহিৰত ৰাখি দিছোঁ, কাৰণ একচুৱেলি কি হয়, বৰষুণৰ পানীটো পৰাৰ পিছত আপোনাৰ পূৰা ৰিফ্ৰেছ হয় প্লেণ্টবোৰ আৰু আপোনাৰ নেচাৰেল হয় বৰষুণৰ পানীটো। এনেতো আমি টেপ ৱাটাৰ বা খোৱা পানী কিবা নহয় কিবা কেমিকেল ইউজ কৰোঁৱেই। কেতিয়াবা কি হয়, আমাৰ খোৱা পানী লেতেৰা হ'লে আমি চাফা কৰিবৰ কাৰণে ধৰক ব্লিচিং নহ'লে কিবা কেমিকেল ইউজ কৰোঁ। তো সেইকাৰণে নেচাৰেল নহয় ক'ব পাৰি টেপ ৱাটাৰ বা খোৱা পানীটো। সেইকাৰণে বৰষুণৰ পানীটো বহুত ভাল প্লেণ্টৰ ভিতৰত মোৰ ইনডোৰ প্লেণ্ট বহুতেই ফেভৰেট হয়, কিয়নো আপুনি যেনেকৈ ৰুই দিয়ে বছৰ বছৰলৈকে তেনেকুৱাই থাকে। জাষ্ট অকণমান কেয়াৰিং কৰি ৰাখিলেই হ'ল। আৰু চবতকৈ বেষ্ট হৈছে ইয়াৰ যিটো লিফ আহে, ধৰক লিফৰ ডিজাইনটো দেখিবলৈ বহুত ধুনীয়া হয়। তো মোৰ বহুতেই ফেভৰেট হয় ইনডোৰ প্লেণ্ট। ইনডোৰ আউটডোৰৰ ভিতৰত মই আউটডোৰটো কৈছোঁ, কিয়নো আউটডোৰ প্লেণ্টবোৰ এনেকুৱা হয়, আপুনি বেছিভাগতো আপোনাৰ ফ্লাৱাৰিং প্লেনে হয়। ফুল ফুলাৰ পিছত আৰু গছটোৰ যিটো আপোনাৰ মানে শ্ব'টো হয় সেইটো ইমান নাথাকে। তো সেইকাৰণে মোৰ ইনডোৰ প্লেণ্টেই বহুত ফেভৰেট। তো আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিলোঁ। দেন বাই গাইজ, থেংক ইউ ফৰ ৱাচিং।